কবিতাৰ শিৰোনাম বিষাদ। কবি মাৰ্জিয়া আহমেদ, কবিতা পাঠ হিৰণ্য মহন্ত। অসহনীয় যাতনা পক্ষপাতি লৈ নয়ন ভৰা অশ্ৰু হাঁহিৰে ঢাকি আঁতৰাই দিব খোজা সীমাহীন বিষাদ। সময়ৰ সততহা বেদনাবোৰে ধাৰণ কৰে লাহে লাহে পৰ্বতৰ ৰূপ। ব্যস্ততাৰ মাজেৰে অতিবাহিত দিনটোৱে ৰজনীৰ অন্ধকাৰত বিষাদৰ বক্ষ ফালি হেৰাই যোৱা অতীতৰ সমলবোৰ চকুৰ আগত দিয়ে উজ্বলাই। নিশাৰ ৰূপ দিয়ে নিদ্ৰাবিহীন। গোলকীয় উষ্ণতাত গলিত হোৱা পৰ্বতৰ বৰফবোৰৰ দৰে হৃদয়ত জমা হোৱা অলেখ অলেখ বিষাদ। অতীত কুঁৱৰী অশ্ৰুৰূপ ধাৰণ কৰি হৃদয় গলাই ঝৰ্ণা সদৃশ হৈ দুচকুৱেদি নিগৰি আহে। এয়া এক বিষাদগ্ৰস্ত জীৱন, য'ত আছিল ৰঙীন সপোন, বিষাদ মনৰ অলেখ আশা। কিন্তু বৰ্তমানত সৰ্বস্ব হেৰুৱাই বঠাবিহীন নাওৰ যাত্ৰী, মাছসাগৰত উপায়হীন হৈ মাথো হাহাকাৰ। যেন অপ্ৰসাহিত বিষাদ, মাথো বিষাদ বিষাদ।